Welcome back to my channel. Namaskar. Moi Hobdaruhi apnalokor majot ako eta notun video loi. Clouds are stirring up the sky. I was always in denial of what I saw. Right? দেখিলে বৰখুনত তিতি গুছি আহিলো ইফালে ফুৰিবলৈ কিমান আৰু ঘৰত সোমাই থাকিব এনেকৈ গুছি আহিলো আৰু গুছি আহি পেলাই খুব এটা ধুনীয়া বস্তু দেখিছো খুৰীয়ে ঘৰতে এনেকৈ বৰ ধুনীয়া ধুনীয়া ফুল কৰি থাকে ফুলখিনি মই আপোনালোকক দেখাইছো চব ইমান ধুনীয়া লাগে যেতিয়া এনেকৈ ফুল থাকে এনেকৈ ইয়াতে পঢ়ি আছিলোঁ তাৰপিছত মানে ভাবিলোঁ দেই চব এইফালেও ফুল আছে বহুত ধুনীয়াকৈ খুৰীয়ে এনেকৈ কৰি থৈছে মানে চব ইমান ধুনীয়াকৈ কৰি থৈছে ধুনীয়া ফুলৰ খেতি আপোনালোকেও কৰিব পাৰে ঘৰতে ঘৰখন শুৱনি হয় লগতে চৌপাশৰ পৰিৱেশটো সেউজীয়া হৈ থাকে মনটো ভাল লাগি থাকে আপোনালোকে কৰিব পাৰে কি খুৰীয়ে এতিয়া আমাক চাহ খাব দিলে আমি চাহ খালোঁ তাৰপিছত খুৰীয়ে বোলে এতিয়া আমাক ভাত খুৱাই পঠিয়াব যি কি নহওক হাঁহে খুৱাব বোলে আৰু হাঁহে মাহে এসাঁজ হাঁহৰ মাংসনো খুৰীয়ে কেনেকৈ বনায় সেয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক ভিডিঅ'টো আগলৈ আকৌ আহি গ'ল বৰষুণ কিমানো আৰু কাপোৰ ভৰাব উলিয়াব সেইটো কাৰণে ঘৰৰ পৰা অকণমান ওলাই গুচি আহিলোঁ ঘৰত য'তেই নহওক আমাৰ ছোৱালী এনি টাইম কি কৰি থাকে দেখুৱাই দিছোঁ মোবাইল ৰ'ব মই আজি মানে ভাত বনাম খুৰীৰ লগত আৰু জুইত খুৰীয়ে ভাত ভাজি দাইল সকলোবোৰ বনালে তাৰপাছত মাংস মোক বনাবলৈ ক'লে আৰু মই যিহেতু নাজানো গতিকে খুৰীয়ে শিকাই দিম বুলি ক'লে আৰু মই এনেকৈ আদা নহৰু পিঁয়াজখিনি কাটি মেলি আলু চালু কাটি খুৰীক সহায় কৰি দিলোঁ আৰু এতিয়া মানে মোৰ অনলাইন ক্লাছ হৈ আছে কিন্তু আজিৰ দিনটোত 3টা ক্লাছৰ ভিতৰত এটা ক্লাছ মই খতি কৰি এয়া মাংস বনাবলৈ শিকি আছোঁ প্ৰথমতে তেলত পিঁয়াজ নহৰু পেষ্টটো দি পেলাই তাতে শুকান জলকীয়া জালুক আৰু খুৰীয়ে অলপমান চেনি দি ল'লে আৰু অলপমান পিঁয়াজ পাছত দিবৰ কাৰণে ৰাখিলে আৰু এনেধৰণে জুইতে সেইদিনাখনৰ মাংসটো বনোৱা হ'ল আৰু আপোনালোকৰ সময় থাকিলে আপোনালোকেও জুইতে বনাই খাব কাৰণ জুইত বনোৱা যিহেতু খোৱা নহয়েই গতিকে স্বাস্থ্যৰ কাৰণেও ভাল হয় আৰু হেল্ডি হয় গতিকে জুইত বনাই খাবলৈ আপোনালোকেও চেষ্টা কৰিব ভাত হৈ গ'ল মই বনালোঁ মানে মই লৰালোঁ ব'লক আমি এতিয়া ভাত খাম মই ভাত বনাই থাকোঁতে ইয়াক খোৱা মানুহ এনেকৈ বহি আছিলে আৰু এতিয়া চবেই এনেকৈ খাবগৈ বনাই
কৰি খাই একদম কাঁহী বাতি ধুই মুখ চুখ ধুই আহিছোঁ একদম এনেকুৱা গুচোৱা কপৌটোৰ নিচিনা হৈ আছোঁ মানে চুলি তুলি এনেও নাই বাৰু এনেকৈ ধুই থাকিলে আৰু অদ্ভুত লাগে মানে বাৰু যি কি নহওক খাই ভাল লাগিলে আপোনালোকে ট্ৰাই কৰিব পাৰে চেনি আৰু জালুক দি হাঁহৰ মাংস সঁচাকৈ খাই বহুত বেছিকৈ ভাল লাগিলে আৰু ব্লগটো কৰিম বুলি ভবা নাছিলোঁ যদিও তৎক্ষণাত ব্লগটো কৰিলোঁ চাই থাকিব আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই আকৌ ভিডিঅ' আপলোড কৰিলে আপুনিও ন'টিফাই হৈ যায় আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভাল পালে বেয়া পালে